আহি গৈছে নটিফিকেশ্যন ৭৫০০ পোষ্টৰ বাবে ইয়াতে CPWD মানে হৈছে চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে এইটো নটিফিকেশ্যন ইয়াতে ৭৫০০ পোষ্ট আছে সকলোৱে পাৰিব এপ্লাই কৰিবলৈ মেট্ৰিক হাই ছেকেণ্ডাৰী আৰু কিছুমান ITI পোষ্ট আছে গ্ৰেজুৱেশ্যনৰ পোষ্ট আছে সকলো ধৰণৰে পোষ্ট আছে ইয়াতে সকলোৱে এপ্লাই কৰিব পাৰিব এই ভিডিঅ'টোত সম্পূৰ্ণকৈ ডিটেইলছত দেখুৱাই দিম কেনেকুৱা কি পোষ্ট আছে কি কিমান কোৱালিফিকেশ্যন লাগিব কোনসকলে এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছত দেখুৱাই দিম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে যেহেতু দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যন চেণ্ট্ৰেল পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট CPW পোষ্ট নেম হৈছে ছুপাৰভাইজাৰ ক্লাৰ্ক অফিচাৰ একাউণ্টেণ্ট ড্ৰাইভাৰ ষ্টেনো MTS এইকেইটা পোষ্ট আছে তাৰপাছত দেখিছে টোটেল পোষ্ট ৭৫০০ আছে এপ্লাই মোড অনলাইন হ'ব অনলাইনতে আপোনালোকে আবেদন কৰিব পাৰিব হু কেন এপ্লাই অল ইণ্ডিয়া মেল এণ্ড ফিমেল পুৰুষ মহিলা সকলোৱে এপ্লাই কৰিব পাৰিব এই পোষ্টটোৰ বাবে ইয়াতে দিয়া হৈছে এজ লিমিটটো কিমান হ'ব মিনিমাম এজ আপোনালোকৰ 18 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 45 ইয়াৰ্ছ আৰু ৰিলেক্সেশ্যনো থাকিব এইটো আপোনালোকক তললৈ দেখুৱাই আছো আৰু এপ্লিকেশ্যন ফিটো আপোনালোকৰ জেনেৰেল OBCৰ কাৰণে 100 rupees এটা আপোনালোকে পে কৰিব লাগিব আৰু SC ST আৰু PWD এই সকল ক্যান্ডিডেটে কোনো ধৰণৰ পেমেন্ট কৰিব না এনেকৈ সকলোবোৰ তথ্য স্পষ্টভাৱে আছে ইয়াতে সিলেকশন প্ৰসেসটো কেনেকুৱা হ'ব হেতু দিয়া হৈছে প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হ'ব ইয়াৰ পাছতে তললৈ দেখিবলৈ পাইছে এক্সাম প্যাটাৰ্নটো দিয়া হৈছে এই স্পষ্টকৈ ইয়াতে দেখিবলৈ পাইছে সাবজেক্ট জেনাৰেল ইন্টেলিজেন্স ৰিজনিংৰ আহিব 25টা কোৱেশ্চন তাৰে 25 নম্বৰ আহিব তাৰ পাছতে জেনাৰেল এৱাৰনেছ এটো আহিব 25 আৰু নাম্বাৰ থাকিব 25 এই নাম্বাৰিকেল এপ্টিটিউড 25 কোৱেশ্চনছ 25 মাৰ্কস আৰু তাৰ পাছতে দেখিবলৈ পাইছে ইংলিশ ল্যাঙ্গুৱেজৰ আহিব 25 কোৱেশ্চন আৰু তাতে 25 নাম্বাৰ থাকিব টোটেল হ'ব আপোনালোকৰ 100 মাৰ্কছৰ এক্সাম ইয়াত তললৈ কি ডকুমেন্টস দৰকাৰ হ'ব আপোনালোকক এপ্লাই কৰিবলৈ হে দিয়া হৈছে আপোনালোক দেখুৱাই আছো ইয়াতে তলতে দিয়া আছে তাৰ পাছতে ইয়া দেখিবলৈ পাইছে ইম্পৰ্টেন্ট ডকুমেন্টস ফৰ ক্যান্ডিডেটস এপ্লাই কৰিবলৈ আপোনালোকক কোনবোৰ ডকুমেন্টস দৰকাৰ হ'ব আধাৰ কাৰ্ড থাকিব লাগিব ক্যান্ডিডেটে এপ্লাই কৰে তেওঁৰ আধাৰ কাৰ্ড থাকিব লাগিব আৰু 10th ক্লাছ সাৰ্টিফিকেট মাৰ্কশিট থাকিব লাগিব ৰেজিষ্টাৰ মোবাইল নাম্বাৰ ইমেইল আইডি লগতে পাসপোৰ্ট সাইজ ফটো লাগিব আৰু সিগনেচাৰ লাগিব আৰু তাৰ পাছতে লাগিব কাষ্ট সাৰ্টিফিকেট যদি ৰিজাৰ্ভেশনৰ কাৰণে আপোনালোক যোগ্য হয় তেতিয়া হলে কাষ্ট সাৰ্টিফিকেট লাগিব আমাৰ এই চেনেলটোলৈ আজি প্ৰথমবাৰৰ বাবে যদি ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি থব আগলৈ এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ